যাবলৈ দি থৈ আহিলো জেপিআৰ ডিলাক্সত। এতিয়া আছো ভি মাৰ্টত। আপোনালোকক বিশালৰ পৰা এতিয়া আহি গলো ভি মাৰ্ট। হে হলি মলি গাইজ, জাষ্ট কলেজৰ পৰা পাই আহি আকৌ ওলাই লৈছো যোৰহাট টাউনলৈ যাওঁ। মানে বিশেষ একো কাম নাই টাউনত, মানে পেন এটা আছে হা, সেই পেনটো অলপ চিপু কৰি আনিম। বহল পেনটো চিপু কৰি আনিম, সৰস্বতী পূজা বুলি। সৰস্বতী পূজা পিন্ধিব লাগিব না, সেইটো কাৰণে চিপু কৰি আনো। আৰু মোৰ লগৰ ৰুমমেট আছে ৰক্তিম, ইও যাব মোৰ লগত। আৰু দুজন যাব, ইও কিবা আনিব বিচাৰিবা। কি আনিবা বিচাৰিবা? চাৰ্ট এটা আনিব, পেণ্ট এটা আনিব। চাৰ্ট এটা পেণ্ট এটা আনিব। ছোৱালীয়ে ষষ্ঠী পূজা বুলি কাপোৰ নিকিনে দেই, ল'ৰায়ো কিনে। ল'ৰাই কিনে। ই বিশালৰ পৰা আনিব চাৰ্ট আৰু পেণ্ট। মই পেণ্টটো চিপু কৰিম, চাই থাকক। বিশাললৈ লৈ যাম আপোনালোকক, যোৰহাট টাউনখন দেখাম। ভিডিঅ'টো মজা হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ভিডিঅ'টো বহুত মজা হ'ব। মোৰ ৰুমৰ কাষৰ আৰু এজন যাব, তেওঁকো চিনাকি কৰাই দিম আপোনালোকক। আমি বিশাললৈ যাম, বিশালৰ পৰা কি কি কিনো সৰস্বতী পূজা বুলি আপোনালোকক গোটেইখিনি দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো মনোযোগী শেষলৈ চাই থাকক, বহুত মজা হ'ব। সেই হলি বুলি গাইছো, ৱেলকাম টু মাই ইউটিউব চেনেল। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। হলি বুলি গাইছ, মোৰ কাষৰ ৰুমত থাকে ই মনজিত, ইও যাব। কিবা কি কিনিবা বিশালৰ পৰা? একেলা পেন কিনিম। কেলা পেন কিনিব। কেলা পেন কিনিব। আমি গাড়ী কাৰণে ৰৈ আছোঁ। এইফালৰ পৰা এতিয়া গাড়ী আহিব আৰু আমি যাম এইফালে। এটা টাউনত বোৱা চালি পাই গ'লোহি। আপোনালোকক বোৱা চালি গোটেই পৰিৱেশটো দেখাই আছোঁ। চাই থাকক। বোৱা চালি পাই আমি মই প্ৰথম পেণ্টটো চিলাবলৈ দিম বিপিআৰত, তাৰপিছত আমি বিশাললৈ যাম। আপোনালোকক এতিয়া বোৱা চালিৰ দৃশ্যটো ধুনীয়াকৈ দেখাই দিছোঁ, এনেকৈ চাই।
কৰিব পালোহি পেণ্টটো এতিয়া দি আছোঁ চিলাবলৈ আপোনাক দেখাই আছোঁ পেণ্টটো পাইনে নোৱাৰে সুধি আছোঁ পেণ্টটো দি পেলাই দিছ পাৰিব নাই পেণ্টটো দিছোঁ চাম বুলি কৈছে তলত ইলাষ্টিক আছে পাইনে নোৱাৰে চাব হেনো এই কচুগুৰিত এখনত দিছিলোঁ সেইখনত চিলাব নোৱাৰে বোলে এনেকুৱা পেণ্ট আগতে চিলোৱা নাই নোৱাৰে ভয় কৰিলে চিলাব এতিয়া মই GPR যাম GPR ডিলাক্স বুলি এখন আছে তাতে দিলে তেওঁলোকে পাৰিব তাতে দিমগৈ আৰু তাৰ পৰাই আমি বিশাললৈ যাম আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক শেষলৈ ডিলাক্স পোৱা আগতে আছে এম বজাৰ হ'ল বালিবাটতে আছে এম বজাৰলৈ সোমাই আহিলোঁ আগতে অহা নাই আমি এম বজাৰত সোমোৱা নাইকিয়া এম বজাৰত কি কাপোৰ আছে তাকে বোলো চাই যাওঁ বুলি সোমালোঁ আপোনালোকক অলপ দেখাই দিছোঁ ইয়াৰ পৰিৱেশটো চাই লওক বজাৰ ভিতৰৰ পৰা এতিয়া ওলাই আহিলোঁ তাত এতিয়া কাপোৰ পচন্দ নহ'লে আমি এতিয়া ডিলাক্সত মোৰ পেণ্টটো দি আমি গৈ আছোঁ বিশাল আমি আছোঁ এতিয়া যোৰহাট গড়আলিত আপোনালোকক গড়আলি পৰিৱেশটো অলপ দেখাই দিছোঁ চাওক এই গড়আলিত আছোঁ মই বেক কেমেৰা আপোনালোকক গড়আলি পৰিৱেশটো অলপ দেখাই দিছোঁ আপোনালোকে চাই লওক এইখনে হৈছে ডিলাক্স ইয়াতে মই পেণ্টটো চিলাবলৈ দিলোঁ দি থৈ আহিলোঁ JPR ডিলাক্সত খালি 250 কৈছে সেই পেণ্টটো চিপু কৰি দিওঁ দেই তো দামটো বেছি হ'ল নি বাৰু বেছি নহয় বহুত বেছি হ'ল ন দি থৈ আহিব লাগিছে লৈ আহিব লাগিছে দেই পেণ্টটো দুইটা চাইডৰ পৰা চিপু কৰি দিব চিপু কৰি দিওঁতে দুইটা চাইডৰ পৰা কৰিব লাগিব কাৰণে দামটো বেছি বুলি কৈছে উপায় নাই নহ'লে পৰহিলে পিন্ধিবলৈও নাপাম উপায় নাই কৰি লৈ এতিয়া গৈ আছোঁ বিশাললৈ বিশালৰ আপোনালোকক অলপ দেখাম পৰিৱেশটো চাই থাকক মজা পাব আমি আহি বিশাল পাই গ'লোহি এতিয়া বিশালৰ ভিতৰলৈ যাম কাপোৰ চুজ কৰিম যদি চুজ হয় নিম নহ'লে খালী হাতে ঘৰলৈ উভতি যাম দেখাই আছোঁ ভিতৰ ভাগ চাই থাকক গেটত ডাবল ভেকচিনৰ চাৰ্টিফিকেট দেখাব লাগিব তেতিয়াহে আপোনালোকে শ্বপিং মলত সোমাব পাৰিব সেয়া দেখাই মেলি আমি এতিয়া সোমাই আহিলোঁ বিশালৰ ভিতৰৰ ভাগলৈ আপোনালোকক ভিতৰৰ ভাগৰ গোটেই পৰিৱেশটো দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু কেনেকুৱা পায় ভিডিঅ'টো চাই কমেণ্ট এটা কৰিব আৰু লাইক কৰিব নাপাহৰিব দেখাই আছোঁ গোটেই ভিতৰৰ পৰিৱেশটো আপোনালোকে চাই লওক এতিয়া ওপৰলৈ আহি আছোঁ
চালো পেণ্ট এটা ল'লে চাৰ্ট পচন্দ নহ'লেই তাৰপিছত এতিয়া আকৌ ভি মাৰ্টত সোমাব ভি মাৰ্টত চাৰ্ট এটা হ'ব ত' আকৌ এতিয়া আপোনালোকক ভি মাৰ্টটো লৈ যাম ভি মাৰ্টত সোমাম যেতিয়া চাৰ্ট আকৌ গধূলি হৈ গ'ল দেখা পাই বিশালৰ পৰা এতিয়া আহি গ'লো ভি মাৰ্টৰ গোটেই পৰিৱেশটো আপোনালোকক দেখাই আছো চাই থাকক মজা পাব চবতে মজাই পায় ৱেলকাম টু ভি মাৰ্ট গাইজ ফাইনেলি আহি ৰুম পাই গলোহি অলপ দেৰি হৈ গ'ল এতিয়া ৰুম পালোহি আপোনালোকক তাত দেখাব নোৱাৰিলো কি কি ললো এতিয়া ভাবিছো ৰুমটো পাই ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে আপোনালোকক কি ললো দেখাই দিওঁ মই এইটো ললো চাৰ্ট এইটো চাৰ্ট কুৰ্তা টাইপ চাৰ্ট আৰু এইটো ললে পিন্ধিয়ে আছে পিন্ধিয়ে দিলে আহি পেলাই মানে পূজালে পিন্ধি যাবই আহিবা এই দুটাই ললো আৰু পেণ্টটো চিপু কৰিব দি থৈ আহিলো সেইটো কাইলে দিব চিপু পেণ্টটো চিপু কৰোঁতে 250 বিচাৰিছে 200 টকা দিম বুলি কৈ থৈ আহিছো 12 বজাই দিলে পেণ্ট এটাই পালো হেঁতেন আকৌ এতিয়া আপোনালোকে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক নহ'লে মোৰ দুখ যাব নাই অলপ ধেমালি কৰি দিলো দেই বেয়া নাপাব ব্লগটো আজি ইমানতে ডাইন কৰিব লাগিব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব কমেণ্ট বক্সত আপোনালোকৰ এটা কমেণ্ট আপোনালোকে এটা পজিটিভ কমেণ্টে ভিডিঅ'সমূহ বনাবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'টো লাইক কৰিব যিমান পাৰে সিমান চেনেলটো যদি আপোনালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেই হ'ল গাইজ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব বাই বাই টাটা